গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আৰু আজি আমি এতিয়া ৰাতিপুৱা ওলালোঁ কাৰণ আমি যাবলৈ ওলাইছোঁ চেন্নাই। গতিকে আজি সোনকালে উঠিলোঁ। দেখিছে ইমান কুঁৱলী চুঁৱলী দিছে নহয়, বহুত ঠাণ্ডা পৰিছে। আৰু এতিয়া আমি এয়াৰপৰ্টলৈ গৈ আছোঁ। গতিকে আমি চেন্নাই আহি পালোঁ আৰু এতিয়া এয়াৰপৰ্টৰ পৰা ওলাই লওঁ দেই। এতিয়া আমি এয়াৰপৰ্টৰ পৰা ওলালোঁ আৰু অলপমান ভোক লাগিছে, সেইকাৰণে কিবা এটা খাবলৈ আহিছোঁ। গতিকে খাই লওঁ দেই। ইয়াতে মানে এটা দোচা খাই ল'লোঁ। দোচাটোৰ নাম কাৰী দোচা। আৰু মই প্ৰথম খালোঁ, মানে আগতে মই খোৱা নাছিলোঁ আৰু বহুত ভাল লাগিলে দোচাটো। আৰু এতিয়া চাহ খাইছোঁ আৰু আপোনালোকক ভিডিঅ'বোৰ দি থাকিম দেই। কি লাগে পিছত ভাগে থৈ দিবা। আৰু এয়াৰপৰ্টৰ পৰা ওলোৱাৰ পিছত আমি ওচৰতে এটা মন্দিৰ দেখিলোঁ। আৰু মন্দিৰ দেখিলে মনবোৰ ভাল লাগে ন। আৰু মই ভাবিলোঁ যে অকণমান আপোনালোককো দেখুৱাওঁ। আৰু এতিয়া আমাৰ ব্ৰেকফাষ্ট অলপ ছাইডত আহক। আৰু এতিয়া আমাৰ ব্ৰেকফাষ্ট কৰা হ'ল আৰু এতিয়া আমি মেট্ৰ' ষ্টেচনলৈ গৈ আছোঁ। মানে এয়াৰপৰ্টৰ পৰা আমাৰ যিখন হোটেল লৈছোঁ সেইখন পাবলৈ 1-1.5 ঘণ্টামান লাগিব। আৰু সেইকাৰণে এতিয়া গৈ আছোঁ। আৰু এতিয়া আমি মেট্ৰ'ত উঠিলোঁ। আৰু আমি ৰুমটো পোৱাৰ পিছত লাগেজবোৰ থৈ কেনে দুপৰীয়াৰ ভাত সাজ খাবলৈ ওলাই আহিলোঁ। আৰু দুপৰীয়া ভাত খোৱাৰ পিছত অকণমান ৰেষ্ট কৰিছিলোঁ। মানে আজি ৰাতিপুৱা সোনকালে উঠিলোঁ নহয়, মূৰটো বহুত বিষাই আছিলে আৰু সেইকাৰণে অকণমান ৰেষ্ট কৰিলোঁ। আৰু এতিয়া সন্ধিয়া অকণমান ওলাইছোঁ, অকণমান ফুৰিব যাওঁ। আপোনালোককো দেখুৱাওঁ। আৰু এতিয়া আমি সাগৰৰ পাৰলৈ গৈ আছোঁ। হাইটটো বেছি হৈ যায়। কিয়? হাইটটো বেছি হৈ যায়। ইমান দূৰলৈকে দোকানে চাগে ন? টেষ্টটো ন? পানী পৰি নেকি? এটাই হ'ব ন? আহক। চিঙৰা ভাল লাগিছে ন? মোক কিন্তু ভাল লাগিছে টেষ্টটো। জাল পাইছোঁ মই অকণ বেছি নাই। সাগৰৰ পাৰৰ পৰা আহিলোঁ আৰু এতিয়া আমি ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ। মানে মা আৰু বাবা আহি আছে। গতিকে আমি ঘৰলৈ মা আৰু বাবাক আনিব গৈ আছোঁ। ক'ত ইমান ডাঙৰ ক'ত মাহঁতে? আহি পাব। এক ছেকেণ্ড। আৰু এতিয়া আমি ট্ৰেইন ষ্টেচন আহি পালোঁ। মানে মাহঁত বেংগলোৰৰ পৰা আহি আছে ইয়াতে চেন্নাই। তো সেইকাৰণে আমি ইয়ালৈ ল'ব আহিলোঁ। আৰু এতিয়া আহি পোৱা নাই, অলপ পিছত আহিব মানে। আৰু সেইকাৰণে আমি আগতে আহিলোঁ। বহুত ডাঙৰ মানে ন? ইমান মাৰ ঠাণ্ডা লাগিছে। হা? বাবাক দেখি ঠাণ্ডা লেগেছে।
আৰু আমি আটাইয়ে মিলি অকণমান লেমন টি খালোঁ আৰু হোটেললৈ গৈ কেনে লেগেজবোৰ থৈ আমি আকৌ ৰাতিৰ ভাত সাজ খাবলৈ আহিলোঁ গতিকে আজিলৈ বাই বাই লাভ